বৰ্তমান সময়ত উদ্যান শস্যৰ ভিতৰত এবিধ আটাইতকৈ জনপ্ৰিয় খেতি হৈছে ড্ৰেগন ফ্ৰুইট। কেকটাছ প্ৰজাতিৰ এবিধ বহু বৰ্ষজীৱী ফল। এই ফলত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে লাগতিয়াল পোষক মৌল থকাৰ বাবে ইয়াক ট্ৰপিকেল ছুপাৰ ফুড বুলিও কোৱা হয়। এই ড্ৰেগন ফল কম কেলৰিযুক্ত হোৱাৰ লগতে ইয়াত যথেষ্ট পৰিমাণে ভিটামিন চি, ফছফৰাছ, কেলছিয়াম আদি মৌল পোৱা যায়। ই অধিক আঁহযুক্ত আৰু অধিক এণ্টি অক্সিজেনযুক্ত হোৱাৰ বাবে ইয়াক এবিধ ঔষধি গুণসম্পন্ন ফল বুলিও জনা যায়। ড্ৰেগন ফলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলিও জানিব পৰা গৈছে। লগতে শৰীৰত থকা কলেষ্টৰল কমোৱাটো ড্ৰেগন ফলে সহায় কৰে। অৰ্থাৎ ই এবিধ অতি ঔষধি গুণসম্পন্ন উদ্ভিদ বা ফল। এই ফলৰ চাহিদা আজিৰ বজাৰত যথেষ্ট বেছি। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খগজানি নামৰ গাঁৱৰ খেতিয়ক জৰিপালীয়ে উন্নত কৃষি পদ্ধতিৰে 12 বিঘাকৈ ভূমিত ড্ৰেগন ফলৰ খেতি কৰিছে। এই ফলৰ প্ৰতিপালন আৰু বিপণন সম্পৰ্কত জৰিপালীয়ে আমাক যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি কোনোৱে এই খেতি কৰিব খোজে তেখেতৰ পৰা পুলিও ল'ব পাৰিব বুলি আমাক জানিবলৈ দিছে। আহকচোন জৰিপালীৰ লগত কিছু কথা পাতোঁ। ড্ৰেগনটোত এই ঔষধি গুণ হিচাপত হিচাপ কৰিলে ইয়াত ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট বেছি থাকে। লগতে আৰু ড্ৰেগনটো আমাৰ পেটৰ কাৰণে বহুত ভাল। আৰু এই ড্ৰেগন ক'ব গ'লে তাৰমানে জাত হিচাপত ভেৰাইটি হিচাপত বহুকেইটা ভেৰাইটি আছে, কিন্তু আমি দেখা মতে আৰু ইয়াত 4টা কালাৰ হয়। 4টা কালাৰ বুলি কোৱাৰ লগ লগ ইয়াৰ ওপৰৰ যিটো কালাৰ, ওপৰৰ কালাৰ হিচাপ কৰিলে 3টা হয়। এটা হ'ল আপোনাৰ য়েলো, আৰু এটা হ'ল ৰেড, আৰু এটা আছে আপোনাৰ পিংক কালাৰ, তাৰমানে বেগনী কালাৰৰ নিচিনা হয়। এইটো আমেৰিকান বিউটি বুলি কয়। এই পাৰ্ফিল কালাৰ, এইটো আমেৰিকান পাৰ্ফিল বুলি কয়। আমেৰিকান পাৰ্ফিল যিটো, এইটোৰ ভিতৰত যিটো কালাৰটো একদম পিংক, মানে এনেকুৱা পিংক একদম কাৰা পিংক হয় আৰু কলা নিচিনা হয়, কলা টাইপ হয়। আৰু যিটো নেকি বাহিৰত য়েলো কালাৰ আছে, ইয়াৰ ভিতৰত হোৱাইট হয়। আৰু ৰেড কালাৰৰ আছে 2টা, এটা হ'ল ভিতৰত পিংক কালাৰ আৰু এটা আছে হোৱাইট কালাৰ। গতিকে ড্ৰেগনৰ আমাৰ ইয়াত ছাকচেছ হিচাপত হিচাপ কৰিব গ'লে কমাৰ্চিয়েল হিচাপত আমি কৰিছোঁ বৰ্তমান 7টামান ভেৰাইটি কৰিছোঁ। এই 7টা ভেৰাইটিৰ মাজত ক'ব গ'লে চবৰ ওপৰত ইয়াৰ তাৰমানে যিটো নেকি খাদ্যৰ সোৱাদ কেপাচিটি যিটো আমাৰ ৱেট টেম্পাৰেচাৰত বেছি ভাল যিটো হয়, এইটো চি ভেৰাইটি বুলি কয়, চিয়াম ৰেড বুলি কয়। সেইটো 1 নম্বৰত আছে। 2 নম্বৰত আছে ৰেড ভেলভেট থাইলেণ্ড ভেৰাইটি। 3 নম্বৰত আছে আপোনাৰ জাম্বু ৰেড বুলি কয়, মহাৰাষ্ট্ৰৰ পৰা অনা এইটো ভেৰাইটি। একচুৱেলি ইজৰাইলৰ ভেৰাইটি এইটো। আৰু সেই হিচাপত 7টা ভেৰাইটি আছে। গতিকে আমাৰ কমাৰ্চিয়েল হিচাপত কৰিব গ'লে যিটো নেকি আধা কিলোৰ ওপৰত ভেৰাইটি হয়, সেইটো ভেৰাইটিয়ে মাৰ্কেটৰ ডিমাণ্ড বেছি আৰু সেইটোৰ খোৱাটো সৎ বেছি। গতিকে মই এই ভিডিঅ'ৰ যোগেদি অসমবাসী খেতিয়কসকলক, লগতে আমাৰ এই ফলৰ বেপাৰীবিলাকক ক'ব খুজিছোঁ, যদি আপোনালোকৰ তেনেকুৱা ড্ৰেগন লাগে বা আৰু খেতিয়কবিলাকে কিবা খেতি যদি কৰিব খুজিছে, মোৰ তাত চিডো পাব। মোৰ লগত যোগাযোগ কৰিলে মোক চিটটো পাব। মই কণ্টেক্ট নম্বৰটো দিয়া আছোঁ 9365554950 এই নম্বৰত যোগাযোগ কৰিলে পাব।